পেট্ৰলিং অন ডিউটি অৱস্থিত আৰু তেতিয়া ডিউটি থাকাকালীন অৱস্থাত খবৰ পাওঁ যে এনেকুৱা আমাৰ এই চুটুবৰীয়াত মানে এখন থাকে আৰু এইটো চুটু এখন কাৰত মধ্যে সংঘৰ্ষ হৈ কিবা এটা ইনচিডেণ্ট হৈছে বুলি খবৰ পোৱাতে মই সংগংগে ঘটনাস্থলীতে ষ্টাফ লৈ মই ঘটনাস্থলীত উপস্থিত হওঁ আৰু উপস্থিত হৈ দেখিব পাওঁ যে ছুটি গাড়ীখনৰ ভিতৰত আমাৰ WSI জোনমণি ৰাভা ডেড কণ্ডিশ্যনত আছে। মই খবৰ পোৱাৰ সঙ্গে সঙ্গে লগে লগে মই জগলাবন্ধা থানাৰ মাননীয় OC মহোদয় মই জনাওঁ আৰু OC মহোদয় সঙ্গে সঙ্গে প্লেচত আহে। অহাৰ লগে লগে আমি এম্বুলেন্সত খবৰ দিওঁ, এম্বুলেন্সত নি ডেড মানে এই জখমী আমি আমাৰ নিয়াৰেষ্ট এইটো কলিয়াবৰ সাব ডিভিজন হস্পিটেল লৈ যাওঁ, তাতে ডেড বুলি ডিক্লেয়াৰ দিয়াৰ লগে লগে আমাৰ OC মহোদয় ছাৰে আমাৰ মাননীয় SP মহোদয়ক নগাঁৱত জনাৰ পিছত SP মহোদয় আৰু আমাৰ হেডকোৱাৰ্টাৰ এডিশ্যনেল ছাৰ আৰু পুলিচৰ লোক গোটেইখিনি ঘটনাস্থলীত উপস্থিত হয় আৰু তাৰ সৎকৰ্মৰ ব্যৱস্থাবিলাক এইবিলাক গোটেইখিনি কাম প্ৰচেছিং আৰম্ভ হয়। আৰু আমি পাইছোঁ যে মানে গাড়ীৰে কাৰখনৰ ভিতৰত যিহেতু ড্ৰাইভিং ছিটৰ ভিতৰত এনেকুৱা মানে প্ৰায় ডেড কণ্ডিশ্যনত আছে, কোনো চাউণ্ড শব্দ নাই আৰু দুটা গাড়ীৰ ভিতৰত যে দুটা বেলুন আছে, দুটা বেলুন ফাটা আৰু ব্লিডিং হৈ আছে। এতিয়া আমি যদিও বুজি পাওঁ মানে ডেড তো আমি ডেড ডিক্লেয়াৰ দিব নোৱাৰোঁ, মই ডাক্তাৰ নহয়, সেই হিচাপে হস্পিটেলত আমি লৈ গ'ল, তাতে ডাক্তৰে ডেড ডিক্লেয়াৰ। মানে আপুনি গাড়ীখন যেতিয়া খুন্দা খাই গাড়ীৰ লগত লাগি আছিল, তেওঁ কোন চাইডত আছিল, ৰং চাইডত আছিল নে নিজৰ চাইডত আছিল? না গাড়ীখন তাই মানে আমাৰ জোনমণি ৰাভাৰ ৰাইট চাইডতো আছিলে আৰু এই কণ্টেইনাৰ কৰে খুন্দা মাৰি মানে ফেষ্টিভেল খুন্দা মাৰি মানে হেঁচা মাৰি উল্টা চাইডত লৈ যায়, মানে তেওঁ তাৰ ৰাইট পজিশ্যনত আছে। এতিয়া যি ঠাইত পাইছিলোঁ তাতো তেওঁ ৰং চাইড না, আমি যিহেতু প্লেচটো অংকৰ কৈছোঁ, তেওঁ মানে তাই যিহেতু ৰাইট চাইডত আছিলে আৰু গাড়ীখনে এনেকুৱা ঠেলা মাৰি গাড়ীৰ চাইডত লৈ আহিলে, তেতিয়া মানে এই আমাৰ ওমেন এছাইজন তেওঁ ৰাইট পজিশ্যনত আছিলে। এতিয়া কোনোবাই কৈ আছে যে তেওঁ ৰং চাইডত আছে? না তেওঁ ৰং চাইডত না, আমি প্লেচ অফ অকাৰেঞ্চত গৈছোঁ, আমি গাড়ী যিকোনো স্পট পাইছোঁ, তেওঁ আছে তাতে খুন্দা মাৰি তাক গাড়ী দি যেতিয়া মানে হেঁচা মাৰাৰ সঙ্গে গাড়ীখন এনেকুৱা পাল্টি আহিছে আহি গ'ল, কিন্তু তেওঁ কাৰেক্ট চাইডত আছে। আপুনি সেই সময়ত পাইছে তাতে? পাইছোঁ, মইতো একদম ঘটনা হোৱা আৰু মই যোৱা প্ৰায় ইনফৰমেশ্যনটো আমি পাইছোঁ। গাড়ীটো একদম কলমল কৰি দিছে, ইমান ডাঙৰ এটা গাড়ীয়ে যদি তাক কৰে তেতিয়াতো পজিশ্যন ড্ৰাইভিং চাইডে কিন্তু খুন্দাটো লগা নাই। গাড়ীখনতো আৰু গোটেই গাড়ীখনৰ কোনো কণ্ডিশ্যন নাই, আপুনি ৰাইট আৰু লেফ্ট আছে নে, আপোনাৰ ৰাইট লেফ্ট গোটেইখিনি গাড়ী কাৰণে একদম চাওক দলামচা বনাই দি দিলে, গাড়ীৰ কোনো কণ্ডিশ্যন থাকিলে ৰাইট আৰু লেফ্টৰ কোনো কণ্ডিশ্যন আছে, গাড়ীখন চাওকচোন কোনো কণ্ডিশ্যন ৰাখিলে, একদম ডাইৰেক্টলি হিট মাৰিলে। কিন্তু দেখা গৈছে, স্পষ্টভাৱে দেখা গৈছে যে গাড়ীখনৰ ড্ৰাইভিং চাইডে খুন্দাটো লগা নাই। না ঠিকে আছে, আমিতো ফাৰ্ষ্ট পইণ্টতো আমিও গৈছোঁ, আমিও দেখিছোঁ যে নগাঁও চাইডৰ পৰা আহিছে, তাৰ চাইডটো ঠিক আছে, তাক মানে তেনেকুৱাকৈ ডাইৰেক্টলি মাৰাৰ কাৰণে গাড়ীখন যেতিয়া খুন্দা মাৰি তেতিয়া গাড়ীখন ঘূৰে একদম মানে গোল বনাই দি দিলে। ইয়াৰ কাৰণে তেহেঁতৰ ৰাইট পজিশ্যন, গাড়ীটো এই যে ৰাইট পজিশ্যনত তেহেঁতৰ নিজ ৰাইটত চলাই আছে, তাৰ পৰা যে গাড়ীখন যে মানে খুন্দা মাৰাৰ ফলত এনেকুৱা গাড়ীখন বেণ্ড হ'ল, তেতিয়াতো গাড়ীখন পজিশ্যন কৰাই দিলে, গাড়ী চেঞ্জ কৰি দিলে। ইমান ডাঙৰ এটা গাড়ী যদি সংঘৰ্ষ মাৰে তেতিয়া গাড়ীৰ কণ্ডিশ্যনটো কি হ'ব? গাড়ীখন এনেকুৱা টাৰ্ণিং হৈ গ'ল, গাড়ীখন চাই দেখা গৈছে না ড্ৰাইভাৰ তেওঁ আছে, বেলেগ কোনো মানুহ গাড়ীত নাছিলে, তেওঁ নিজেই আছিল আৰু তেওঁ জনা মানুহ, পুলিচৰ মানুহ কেতিয়াও ৰং চাইডত তেওঁ নাচলায়, তেওঁ তাৰ ৰাইট পজিশ্যনতে আছিলে। গাড়ীখন যেতিয়া ইমান ডাঙৰ গাড়ী যদি ছুটি এটা গাড়ীত যদি খুন্দা মাৰে তেতিয়া গাড়ীৰ পজিশ্যনটো কি হ'ব আপুনি কওকচোন? গোটেই গাড়ীখনো বৰবাদ হৈ গ'ল। নাই স্থানীয় লোকটো নাছিলে, আমি পুলিচৰ বাহিৰত স্থানীয় লোক নাই। ৰাতি আপুনি প্ৰায় এবাউট 2 AM কোনো স্থানীয় ৰাইজ থাকিব নি আপুনি কওকচোন? আমি নৈশ পেট্ৰলিঙত থকাৰ কাৰণে আমি এট দি টাইম আমি পাইছোঁ, বুজি পাইছে, ইয়াতে কোনো পাব্লিকো নাছিল আৰু ড্ৰাইভাৰজন পলাই গ'ল, কি পলাই গ'ল। কোনোবা এজন ড্ৰাইভাৰে ক'লে তাতে এটা এক্সিডেণ্ট হৈছে, আমি তাতে খবৰ পাই পটককৈ আহি প্লেচত পাইছোঁ, তেতিয়া কোনো পাব্লিকো নাই। আপুনি কওকচোন ৰাতি 2টা সময় কোনো পাব্লিক ৰাস্তাত থিয় হৈ থাকিব নেকি? পুলিচে থাকিব ৰাতি